ইউটিউব চেনেললৈ আজি মই বনাবলৈ ওলাইছোঁ পনীৰ পকৰা। ইয়াৰ কাৰণে মই লৈছোঁ এটা পিঁয়াজ আৰু আদা নহৰু এইখিনি, আৰু এই পনীৰ লৈছোঁ। এইখিনি পিঁয়াজ আৰু আদা নহৰুখিনি মই একেলগে মিক্সিত মাৰি ল'ম। মোৰ পেষ্টটো বনোৱা হৈ গ'ল। ইয়াতে মই কেঁচা জলকীয়া 3টামান দিছোঁ। মই এইখিনি বেচন লৈছোঁ, সৰু বাটি এটাৰে আধা বাটি হ'ব। ইয়াতে এতিয়া মই পেষ্টটো দি দিম। এতিয়া মই ইয়াতে দিম ধনিয়া গুড়ি আৰু অকণমান হালধি গুড়ি আৰু নিমখ আৰু ৰেড চিলি পাউডাৰ। ইয়াতে মই অকণমান পানী দিছোঁ, পানী দি মিক্স কৰি ল'ম অলপ অলপকৈ। ভালদৰে মিক্স কৰি লৈছোঁ মই। এইখিনি হৈ গ'ল। এতিয়া মই ফ্ৰাই কৰিম। মই ৰিফাইন দিছোঁ গৰম হ'বৰ কাৰণে। এতিয়া মই পনীৰটো তাত দি দিছোঁ। মই এনেদৰে পনীৰটো মিক্স কৰি ল'ম। হ'ল। খাবলৈ ৰেডি হৈ গ'ল। ইয়াৰ চাহৰ লগত নহ'লে কিবা চাটনি এনেকুৱা। মই অকণমান বিলাহী চচ লৈছোঁ, আৰু যদি আপোনালোকে চাহৰ লগত খাব বিচাৰে খাব পাৰে, এনেদৰে খাব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।